আমাৰ সবৰে নিজৰ নিজৰ ভাল লগা বস্তু আছে এটা কোনোবাই যদি আপোনাক জোৰকৈ কিবা এটা বস্তু কৰিবলৈ কয় যেটো আপুনি ধৰক ভাল নাপায় কিন্তু আপোনাক জোৰকৈ কৰিবলৈ কৈছে সেই মানুহজনে বেয়া পাব বুলি হয়তো আপুনি কামটো কৰিবও পাৰে কিন্তু সদায় যদি আপোনাক জোৰ কৰি থাকে সেই কামটো কৰিবলৈ আপুনি এদিন বা দুদিন বা তিনিদিন বা এমাহ মুঠতে আপুনি কৰিলে এটা সময়ত অতিষ্ঠ হৈ পেলাই আপুনি কিন্তু কৈ দিব হয়নে যে বাপৰে বাপ মই নোৱাৰো এই বস্তুটো মই ভাল নাপাও দিস ইজ নট মাই ফেভাৰিট প্লিজ মোক নিদিবি হয়নে ঠিক তেনেকৈ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত যদি কোনোবা সেই সম্পৰ্কটো থাকিব বিচৰা নাই আৰু আপুনি যদি তেওঁ জোৰ কৰি সেই সম্পৰ্কটোত ৰাখে এদিন বা দুদিন বা হয়তো কেইদিনমান আপুনি বেয়া পাব বুলি বা আঘাত পাব বুলি হয়তো সেই সম্পৰ্কটো তেওঁ থাকিব পাৰে বাট এটা সময়ত গৈ অতিষ্ঠ হৈ তেওঁ এদিন নহয় এদিন ওলাবলৈ চেষ্টা কৰিব আৰু সেইদিনাখন হয়তো তেওঁ আপোনাক হাৰ্ট কৰি দিব